উদালগুৰিত সক্ৰিয় মানৱ সৰবৰাহকাৰীয়ে ঔৰংগাজুলি চাহ বাগিচাৰ পৰা 2 গৰাকী কিশোৰীসহ এগৰাকী কিশোৰক বহিৰাজ্যলৈ কামৰ প্ৰলোভনেৰে লৈ যোৱাৰ পৰিকল্পনা কৰিছিল যদিও এগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় আদিবাসী সংগঠনে। বাকী 2 গৰাকী কিশোৰীক বহিৰাজ্যলৈ অন্য এজেণ্টে লৈ যোৱাৰ সন্দেহ প্ৰকাশ। মানৱ সৰবৰাহকাৰী 2 গৰাকীৰ পৰা উদ্ধাৰ এগৰাকী কিশোৰী। মানৱ সৰবৰাহকাৰী এজনৰ নাম অশোক তান্ত্ৰিক, আন এগৰাকী সৰবৰাহকাৰী যুৱতী। আটক 2 গৰাকী মানৱ সৰবৰাহকাৰীক আদিবাসী সংগঠনে আটক কৰি পানেৰী আৰক্ষীক সমজাই দিয়ে। ইতিমধ্যে পানেৰী আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বাগান অঞ্চলত সঘনাই হৈ থকা মানৱ সৰবৰাহকাৰীক কঠোৰ শাস্তি প্ৰদান কৰাৰ কথা কেইমাহমান পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই নুনাইপাৰা চাহ বাগিচাত উপস্থিত হৈ কৈছিল। নুনাইপাৰাত যে ডিজিপি ছাৰ আহিছিল এই সৰবৰাহৰ কাৰণে, আৰু আমাৰ এলেকাত তেতিয়াৰ পৰাই পুলিচ প্ৰশাসনে পুৰা মানে গুৰুত্ব দিছে, আৰু আমি সংগঠন হৈও যথেষ্ট আমি মানে এই সৰবৰাহ যাতে নহয় আমাৰ সৰু সৰু ছোৱালী ল'ৰাবিলাকৰ ওপৰত। তাই ছোৱালীজনীও ড্ৰপ আউট হয় 5ম শ্ৰেণীৰ। গতিকে আজিৰ এই দিল্লী এজেণ্টবিলাকে যি ট্ৰাফিকাৰবিলাকে এই ড্ৰপ আউট ল'ৰা ছোৱালীৰ ওপৰত গুৰুত্ব দিয়ে আৰু ইহঁতক ফুচলনি কৰি বাহিৰলৈ লৈ যায় আৰু বিভিন্ন ইহঁতৰ লগত মানে অত্যাচাৰ কৰা হয়। গতিকে আমি যিমান পাৰোঁ এই সৰবৰাহৰ লগত জড়িত থকা ব্যক্তিসকলক আমি নিজে সজাগ কৰোঁ। লগতে পুলিচ প্ৰশাসনৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ জিলা পৰ্যায়তো আমি ইয়াতে মিটিং পাতিছোঁ যাতে এৱাৰ হওক, কিন্তু আজিও মানে এই সৰবৰাহৰ লগত কিছু ব্যক্তিসকলে জড়িত হৈ আছে। টকাৰ লোভত যদি নিজৰ মানে পৰিয়ালৰ নিজৰ জাতিৰ যদি ল'ৰা ছোৱালীবিলাকৰ লগত যদি অত্যাচাৰ কৰা হয়, এইটো কেতিয়াও আমাৰ আশা সংগঠন সহ্য নকৰে আৰু আমি কেতিয়াও মানে পিছুৱাই নাযাওঁ। অশোক তান্তি বুলি ঔৰংগাজুলিৰ ল'ৰাজন নিজৰ গাড়ী আছে আৰু সেই গাড়ীত ভাড়া লৈ যোৱাৰ কথাহে প্ৰথমতে ওলাইছিল, কিন্তু আমি তাক সোধ-পোছ কৰাত তেওঁ ডাইৰেক্ট অমান্তি হৈছে যে মই ভাড়া লৈ গৈছিলোঁ। পিছত আমি বহুত সোধ-পোছ কৰাত কিন্তু কথাটো নোলাল। পিছত 2-1 যেতিয়া আমি মাৰিছোঁ, কোবাইছোঁ, ভয় দেখুৱাইছোঁ, তেতিয়া কিন্তু ছোৱালীজনীৰ মোবাইলটো কাঢ়ি আমি যেতিয়া মানে ভইচ কলবিলাক আমি ৰেকৰ্ডিংবিলাক চালোঁ, তেতিয়া গম পালোঁ যে ল'ৰাজনে গোটেইখিনি তথ্য মানে ছোৱালীজনীৰ লগত কথা পাতিছে। ছোৱালীজনী ৰিয়া বুলি এজনী ছোৱালী, এই 2জন সৰবৰাহ লগত জড়িত মানে ট্ৰাফিকাৰ হয়। আগতে এই দিল্লী এতিয়া 3জনক ইতিমধ্যে 2জন ওলাই গ'ল, এজনকহে ঘূৰাই লৈ আহিব পৰা গ'ল। কিন্তু যদি 3জনক অনাৰ কথাই কৈছিলোঁ, কিন্তু 2জনক সিহঁতে পঠাই দিছে। এজনী ল'ৰা, এজনী ছোৱালী আৰু এটা ল'ৰা হয়, আৰু ইহঁতে দিল্লী লৈ গ'ল চাগে, দিল্লী গুচি গ'ল ঔৰংগাজুলিৰে।